আকাশখনৰ সিপাৰে খৰমুৱা বেলিটোৰে সৈতে নামি অহা এক মায়াময় সন্ধিয়া। আনদিনাৰ দৰে সেই চিনাকি পৰিৱেশটো। সকলো যেন নিজৰ পৃথিৱীখনত ব্যস্ত। প্ৰেমিকাই আপোনজনৰ কান্ধত মূৰটো থৈ যেন কৈ গৈছে মনৰ সমস্ত বতৰা। আনফালে আকৌ গ্ৰুপটোৰ ভিতৰত থকা ৰসাল ছোৱালীজনী আটাইকে হাঁহিৰ খোৰাক যোগাইছে। এপিনৰ পৰা ভাহি অহা হাঁহিৰ কিৰিলিটোৱে যেন ধুই নিব খোজে পৃথিৱীৰ সমস্ত দুখ। আন সন্ধিয়াবোৰৰ দৰে মোৰ বাবে সেই সন্ধিয়াটো আছিল অতি সাধাৰণ। ব্যস্ত আছিলোঁ লগৰজনীৰ ৰেডমিৰ কেমেৰাৰ লেন্সত নিজকে আবদ্ধ কৰাত। আজিকালি ট্ৰেণ্ড ছাডেন ক্লিক, আৰু সেই পূৰ্ব পৰিকল্পিত ছাডেন ক্লিক দিবলৈ আনফালে চাওঁতে তুমি ধৰা দিছিলা মোৰ চকুত। সঁচাকৈ কলা চাৰ্টটোৰে সৈতে ল'ৰাবোৰক বৰ শুৱাই, আৰু কিলাকুটিলৈকে কুচাই লোৱা এই ৰঙৰ চাৰ্টটোৰে তোমাক প্ৰথমবাৰৰ বাবে দেখিছিলোঁ, হয়তো শেষবাৰৰ বাবেও। তোমাৰ মোৰ মাজত ব্যৱধান আছিল মাথো যান-জঁটপূৰ্ণ ৰাস্তাটোৰ। লগৰটোক উদ্দেশ্যি তুমি কৈ থকা কথাবোৰ স্পষ্টকৈ কাণত পৰা নাছিল, কিন্তু লক্ষ্য কৰিছিলোঁ তোমাৰ হাঁহিটোলৈ। এনেকুৱা লাগিছিল যেন বেকা দাঁতটোৰে সৈতে তুমি মৰা হাঁহিটোৰ প্ৰশংসা এতিয়াই তোমাৰ সন্মুখত গৈ কৰিম। লাহে লাহে আন্ধাৰে অধিকাৰ কৰিলে সমস্ত পৰিৱেশটো। তুমিও হেৰাই গৈছিলা চকুৰে মনিব নোৱাৰা এক দূৰত্বত। ছাডেন ক্লিক হৈ থাকি গ'লা মোৰ স্মৃতিত। নাজানো তুমি কোন আছিলা, কি নামেৰে তোমাক ফেচবুকত চাৰ্চ কৰিম। মোৰ সেইদিনাৰ ৰেণ্ডম ক্লিকটোৰ ফটোখন আজিও সযতনে ৰাখিছোঁ গেলাৰীত, কাৰণ সেইখন চালেই তুমি যেন সজীৱ হৈ উঠা মোৰ দুচকুত, আৰু জীপাল হৈ উঠে তোমাক দেখা পোৱা চান্দমাৰী ফ্লাইঅভাৰৰ সেই সন্ধিয়াটো।